তেওঁ ক্ষমা খুজিব লাগে এই বিটিআৰৰ পৰা বিটিচিৰ পৰা তেওঁ এই বিটিচিৰ ৰাইজৰ পৰা ভোট লৈ পেলাই জয়যুক্ত হৈছে আমিতো ভোট দিছে না হাগ্ৰামা মহিলাৰে ভোট দিব লাগে বুলি আমি হাজাৰ হাজাৰ মনিয়ে লাখ লাখ মনে ভোট দিছে তেওঁ এনেকা ক'ব নালাগিছিল না সাংসদ মংগলদীৰ দিলীপ শইকীয়া ছাৰ তেখেতে এটা কথা মন্তব্য কৰিছিল এই কথাটো আছিল যে ওদালগুৰি লোকসভা হ'ব লাগে বুলি কোনো বিটিচি বা বিটিআৰ ৰেকৰ্ডত নাই বুলি তেখেতে কৈছিল আমি বহুত দুখ পাইছোঁ আৰু বহুত দুৰ্ভাগ্যজনক আমি জানো যে মাননীয় সাংসদ দিলীপ শইকীয়া ছাৰক এই বিটিচিৰ ৰাইজে ভোট দি ফালে জয়যুক্ত কৰিছিল কিন্তু তেওঁ আজি আমাৰ এই বিটিচিৰ ৰাইজক অমান্য কৰা হৈছে নেগলেক্ট কৰা হৈছে তেওঁ নিশ্চয় জানে যে 6 শিডিউলৰ ক্ৰাইটেৰিয়া আৰু 6 শিডিউলৰ আইন কি আছে তেখেতে নিশ্চয় জানে আৰু যদি নাজানে দুৰ্ভাগ্যজনক আৰু বিটিচি এগ্ৰিমেণ্টত 4.7ত কি আছে তেখেতে চালে গম পাব আমি দুখ পাইছোঁ এই কাৰণত যে আমাৰ বিটিচিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ ভোট লৈ ফালে এজন এমপি হ'ব পৰা এজন ব্যক্তিয়ে যে আমাক চিনি পোৱা নাই আমাক দুখ দিছে এই বিটিচি ৰাইজক দুখ দিছে যে আমাৰ বিটিচিৰ ৰাইজৰ যিটো ওদালগুৰি লোকসভা হ'ব লাগে বুলি ইমান দুখত আছোঁ এপছৰ পৰা লৈ যিমানখিনি সংগঠন আছে হ'ব লাগে বুলি এতিয়া ধৰ্ণা দিছে মেমৰেণ্ডাম দিছে এইটো দেখা পোৱা নাই নেকি এই ক'বই লাগিছিল যে ওদালগুৰি লোকসভা হ'বই লাগে ছাপৰ্টহে কৰিব লাগিছিল কিন্তু তেখেতে নেগলিজেঞ্চি কথা কৈহে আমাৰ বিটিচিৰ ৰাইজবিলাকক মানে দুখত মানে ঠেলি দিয়া নিচিনা হৈছে এতিয়া আজি মই ক'ম আগতে আমাৰ এজন এমপি আছিল মংগলদৈৰে মাননীয় ৰমেন ডেকা ছাৰে আগত আমি ৰমেন ডেকা ছাৰকো ভোট দি ফালে জয়যুক্ত কৰিছিল তেওঁ আমাৰ নিজৰ গাঁৱত মোৰ গাঁৱতে আপোনালোকে চাওক এই ৰমেন ডেকা ছাৰে এই কিবাটো ফাউণ্ডেশ্যন কৰিছিল এতিয়া এই ৰাস্তাটো হ'ল ৰমেন ডেকা ছাৰৰ যিমান যি হ'লেও ৰাস্তাৰ এটা এই ৰেফাৰেঞ্চ আছে তেওঁ কাম কৰিছিল এতিয়া বিটিআৰ ৰাইজৰ কাৰণে বা বিটিচি ৰাইজৰ কাৰণে ক'বলৈ এটা কিবা এটা সাহস আছে কিন্তু দিলীপ শইকীয়া ছাৰৰ কোনো তেনেকুৱা কনষ্ট্ৰাকশ্যন বা আমি দেখা নাই এই কনষ্ট্ৰাকশ্যনৰ কামটো দূৰৰে কথা কিন্তু আমি এই লোকেলবিলাকত আহি ফালে কথা পাতা আমি কোনো দিন দেখা নাই কিন্তু ৰমেন ডেকা ছাৰটো কামো দিছে আহি আছিল তেনেকুৱা ব্যক্তিয়ে আমাক লাগে কিন্তু তেওঁ আজি কোনো কাম আমাৰ এই টংলাৰ হওক বা আজি এই যে ভেৰগাঁও সমষ্টি হওক ওদালগুৰি হওক বা কালাইগাঁৱৰে হওক বা মাজবাদৰ হওক কোনো তেনেকুৱা কাম আমি দেখা নাই কিন্তু এই ৰমেন ডেকা ছাৰে আগতে কৰিছিল কিন্তু এই কাম নকৰা মানুহে আমাক এই বিটিচিৰ মানে লোকসভা হ'ব লগা কথাটো তেওঁ মানে অমান্য কৰিছে নেগলেক্টহে কৰিছে কোনো লিখা নাই বুলি কৈছে কোনো তেনেকুৱা আইনত নাই বুলি কৈছে দেখা নাই নেকি কি কনষ্টিটিউশ্যনত কি লিখা আছে 6 শিডিউলৰ কাৰণে আমি দুখ পাইছোঁ যদি তেওঁ কেতিয়াবা যদি এই নেক্সট যদি টিকেট পায় আমি চাওঁ ৰাইজৰ ৰিয়েকশ্যনটো আমি কৈ ক'ম তেওঁ অমান্য কৰা নিচিনা কৰা হোৱা নাই তেওঁ ক্ষমা খুজিব লাগে এই বিটিআৰৰ পৰা বিটিচিৰ পৰা ব্ৰিটিছ ৰাইজৰ তেওঁ এই বিটিচিৰ ৰাইজৰ পৰা ভোট লৈ পেলাই জয়যুক্ত হৈছে আমিতো ভোট দিছে না হাগ্ৰামা মহিলাৰে ভোট দিব লাগে বুলি আমি হাজাৰ হাজাৰ মনিয়ে লাখ লাখ মনে ভোট দিছে তেওঁ এনেকুৱা ক'ব নালাগিছিল না তেওঁ ক্ষমাহে খুজিব লাগে তেনে আমি আৰু বিশেষ কথা ক'বলৈ যোৱা নাই যিকোনো আমি ৰমেন ডেকা ছাৰক কিয় কথাটো ক'লে যে তেওঁ আমাৰ আগতে আছিল আহি ফালে এই দুখ চুখ কথা টাউনত টংলাত বা ডিমক আহি ফালে কথা পাতিছিল কিন্তু এই কথা পতা নাই নহয় দুখ চুখ একোৱেই নাজানে দিলীপ শইকীয়া ছাৰে তথাপি এতিয়া ইমান দুখত আছে বিটিচি ৰাইজে এই বিটিচি এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ দুখ চাকৰি দিব নোৱাৰা দুখ এই কিবা আমাৰ এই সীমা এক্সচেঞ্জ হোৱা নাই ইয়াৰ দুখ আৰু এই ডিলিমিটেশ্যনৰ দুখ এই STৰ ৰিজাৰ্ভেশ্যন নোপোৱাৰ কাৰণে দুখ বিভিন্ন সময়ত দুখ এই সময়ত এই কিবা প্ৰয়োজনৰ কথা কৈ দিছে ইয়াৰ কাৰণে আমি বিটিচি ৰাইজৰ দুখ পাইছে থেংক ইউ